no, 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 no. Mà gudaam ঘৰত আহা মা গুদাম ঘৰত কি হৈছে ইয়াত? আহ বহিয়া বহ গুদাম ঘৰত কি কৰিছা? হেৰি ঠাণ্ডা পানী খাইছা? ঠাণ্ডা পানী খাই আছো ইয়াত যে ইয়াত মানে সেই ভিতৰত বৰ গৰম অঁ গৰম এই পৰিৱেশত এই গুদামটো মানে আমাৰ বাদ দিয়া, তোমাৰ কাম সেইবোৰ কৰা কথা মানুহটো থাকে যে অঁ সিও নাই এইকেইদিন সেইকাৰণে তুমি গৈছা? তাৰপিছত মই সেই খাদ্যটো যেনিবা ইয়াতে খাইছোঁ সেই ন গৰমতে আকৌ তোমাক গৰম খবৰ এটা লৈ আহিছো তোমাৰ ওচৰলৈ। কি আচৰিত কথা ন, সেইদিনাখন যে ছোৱালীজনী চাবলৈ গৈছিলো অঁ আজি 3 দিনমানৰ আগত, উম আজি তোমাৰ সদল বোলে আহিলে ন, পেহীয়েক জেঠায়েক তাৰপৰা ভিনীয়েক কি ক এনেকে আহি পেলাই ঘৰ চাই গ'লি ন মোক। তাৰপৰা লুচি ভাজি খাই গৈছে, মায়ে বনাই দিলে। মানে আজি মানে গম পোৱা নাই বিগত মানে বস্তু বেলেগ ভাল বোলে মই বুজাব নোৱাৰো মানে বুজিছা নাই। ভাল হ'ল বুজিছা নাই কেনেকুৱা লাগিছে জানে অঁ মানে কিয় নিজকে কিবা ইলেকশ্যন উঠা নিচিনা লাগিছে। লাগি থাকিব বুজিছা নাই পৰ্যায়ক্ৰমে অঁ। এনেকে লাগি থাকিব তুমিতো গম পোৱা এক্সপিৰিয়েঞ্চ পালো তুমি। আজিতো কেনেকুৱা লাগিছে আজি মানে তোমাৰ ইলেকশ্যন উঠা নিচিনা লাগিছে। দেখিলা মানে আজিতো ইলেকশ্যনৰ উঠা লিখা লাগিছে। অঁ। তাৰপিছত কেইদিনমানৰ পিছত যেতিয়া দুই ঘৰ মানুহ গোট খাব, অঁ। দুই ঘৰ মানুহে যেতিয়া কথা পাতিব, অঁ। তেতিয়াতো কেনেকুৱা লাগিব বুলি ভাবিছ? কেনেকুৱা? তেতিয়া লাগিব টিকেট পাই গলো ইলেকশ্যনৰ। তাৰপিছত কেইদিনমানৰ পিছত পৰ্যায়ক্ৰমে গৈ থাকিব পেলাই বিয়া যুঁজা চলিব। এনেকুৱা লাগিব বিয়া যুঁজা চলিব। যুঁজা চলোতেতো এনেকুৱা লাগিব যেন মই টিকেট পাই গলো যে কেম্পেইনিং কৰি আছো ইলেকশ্যনৰ, বুজিছা নাই? তাৰপিছত তোৰ এনেকুৱা লাগিব ব্যস্ত মানে ব্যস্ত কেম্পেইনিং কৰি আছে। কেম্পেইনিং কৰিছে। তাৰপিছত পৰ্যায়ক্ৰমে গৈ থাকি পেলাই মানে তোৰ যিদিনা তামোল পাণ পেলাব, আচ্ছা বুজিছ নাই? তামোল পাণ পেলোৱা দিনা এনেকুৱা লাগিব যে তই জিকি গলি। মানে বস্তুটো ফিক্স হৈ গ'ল জিকি গ'লো মানে জিকি গলি। তাৰপিছত আৰু আকৌ পৰ্যায়ক্ৰমে গৈ থকাৰ পিছত তোৰ বিয়া দিনা তোৰ এনেকুৱা অনুভৱ হ'ব যেন সেইদিনা তোৰ মন্ত্ৰী সভাৰ শপত গ্ৰহণ। এছেম্বলিত শপত গ্ৰহণ কৰিছো। সেইদিনা তোৰ একদম মানে শপত গ্ৰহণ হৈ গ'ল মানে তাৰপিছত আৰু বিয়া শেষ হৈ গ'ল, তই MLA হৈ গলি। তাৰপিছত মই তাৰপিছত তই MLA হৈ যোৱাৰ পিছত আৰু তোৰ মানে কেনেকুৱা লাগিব? মই কৈছো নহয়, তই এমাহ মানলে যেন একদম তই মানে গোটেই সমষ্টিটো চোৱা চিতা কৰি আছ। এইফালে ফোন কৰিলি চচুবাৰীয়ে ধৰিলে, এইফালে ফোন কৰিলি তোৰ মানে মানুহজনীয়ে ধৰিলে, মানুহজনীটো তোৰ লগত থাকিব। খোলালি ধৰিলে, খোলালিয়ে পঢ়ি আছে ক'ৰবাত। ইপিনে ফোন কৰিলি মানে তাহাঁতৰ মোমায়েকৰ ঘৰলে। তই এইপিনে গলেও সুস্থ কেনেকুৱা হ'ব মানে ফুল পাৱাৰত থকা নিচিনা মানে যি ঘৰলৈকে যাওঁ সেই ঘৰতে গামোচা পিন্ধি আদৰি নিব। একদম মানে তোৰ চব পালে একদম ফুল পাৱ। তই মানে একদম ধুনীয়াকে চোৱা চিতা কৰি আছ গোটেই মানে তাহাঁতৰ ঘৰ, নিজৰ ঘৰ, মানুহজনী উধালি গোটেইখিনি চোৱা চিতা কৰি আছ। তোৰ মানে এইটো পাৰফেক্ট হৈ গ'ল নাই? হৈ গ'ল মন্ত্ৰী সভাত তই লাহেকে মন্ত্ৰী হৈ গলি। মন্ত্ৰী বাটটো দি দিলে ধুনীয়াকে তই মন্ত্ৰী সভা চলাই আছে, গৈ আছে পৰ্যায়ক্ৰমে গৈ আছে। এবছৰ পালেগে এবছৰ পোৱাৰ পিছত সেইটো কেনেকুৱা লাগিব? মজা লাগিব ন চাগে। এবছৰ পোৱাৰ পিছত তোৰ মানে এনেকুৱা লাগিব নহয় কবলৈ বাকী নাই। কেনেকুৱা লাগিব মানে এবছৰ পোৱাৰ পিছত তোৰ এনেকুৱা লাগিব যেন মই মানে কোনোবা এটা কাম কৰি পেলাই কেলেংকাৰীত ফচি পেলাই এতিয়া মানে মই জেলত আছো। নহয়, মই নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈ দিছো আৰু কথাষাৰ।
বিয়াখন পাতিবলৈ মানুহ ঘৰৰ পৰা ছোৱালীজনী চাবলৈ আহিছে কি ফটোৱা কথাবোৰ কোৱাহে তুমি তই পাতিছা কি পাতিছা তোমাৰ লগত কথা পতাই ভুল তই পাতিছা কি পাতিছা তাৰপিছতহে গম পাবি তোৰ অভিজ্ঞতা কেনেকুৱা হয় মোৰ অভিজ্ঞতা ফালে মানুহটোক উৎসাহিত কৰিব লাগে তেওঁ আকৌ ফটোৱা চব এই চব আছে কথা পাতিবলৈ নহয় ভালে আছে তাতো উপায় আছে কথা কোৱা তাতো উপায় আছে উপায়টো কথা কোৱা তোমাক মই সেইবোৰ শুনিবলৈ অহা নাই নহয় ধৈৰ্য জেলত ধৰ। সোমাবলৈ ধৈৰ্য ধৰ অকমান অকল বিয়াখন পতাৰ সময়ত জেলত সোমোৱা কথা ফটোৱা ধৈৰ্য ধৰ অকমান কি কোৱা আৰু উপায় আছে নহয় মই কেনেকে আছো এতিয়া প্ৰত্যেকটো সময়তে বিপদে আপদে মই তোৰ লগত আছো আছে তই মোৰ লগত আছ কেলে আহিছিলো নহলে আজি মই আগতে বিয়া পাতিলো মোৰ অভিজ্ঞতা আছে তই নতুনকে পাতিবলৈ লৈছ মই বেয়া পোৱা নাই তই চা কিবা পৰামৰ্শ যদি তোক দৰকাৰ হয় মই আছো নাই কি জেদি দৰকাৰ হয় মই আহিছো কি কাৰণে সেইটোৱে কথা এতিয়া জেলৰ পৰা যে ওলাবি কেনেকে এতিয়া সেইটো লাগে তোক সেইটো লাগে গতিকেহে আহিছো চা জেলৰ পৰা ওলাবি কেনেকে জেলৰ পৰা ওলাবলৈ হলে তই মানে এনেকুৱা এটা মুড দিব লাগিব মানে এতিয়া তুমি যেনেকে আছা মানে মই যেনেকে আছো সিংহৰ দৰে মুখ্যমন্ত্ৰী হৈ পেলাই এতিয়া মই যেনেকে আছো তেনেকুৱা তই মানে বাহ্যিকটো মানে তোৰ এই চাল চলন বিলাক তেনেকুৱা হ'ব লাগিব তই মানে এনেকুৱাকে ক'ব লাগিব হেৰা মানে গা ধুই আহিলি ধৰ গা ধুই আহি পেলাই তই এনেকে ক'ব লাগিব হেৰা আণ্ডাৰ পেণ্টটো ক'ত থলাহে নহ'লে নহ'লে বুলি কোৱাৰ লগে লগে কপি থাকিব নহ'লেতো ক'ব লাগিব মানে ক'ব লাগিব আণ্ডাৰ পেণ্টটো ক'ত থলাহে গেঞ্জিটো ক'ত থলাহে চাই দিয়া নহ'লে এনেকে ক'ব লাগিব এনেকে থাকিব কপি থাকিব তাৰপিছত তোক গোটাই দিবহি দিবহি তাৰপিছত ধৰ তই কপি যাব মানে তাৰপিছত ধৰ তই এতিয়া সেই কিবা এটা মানে বিচাৰি পোৱা নাই বা কিবা এটা সেই তোৰ ভাত দেৰি হৈছে হেৰা মোক সোনকালে ভাত দিয়া নহ'লে এনেকে কপি থাকিব লগা লগা সি তোৰ মুখৰ আগত তাৰপিছত তোৰ কেতিয়াবা বোলে চাহ খাবলৈ মন গ'ল এনেকুৱাকৈ কবি হেৰা গৰম চাহ অকমান দিয়া নহ'লে কপি থাকিব যদি নহ'লে কি কৰিবা বুলি সুধি দিয়ে তেতিয়া তেতিয়া তই নিজে লৈ পেলাই ঠাণ্ডা পানী এগিলাচ খাই ওলাই যাব লাগিব আৰু বাহিৰলৈ সেইটোৱে কথা মানে আৰু আছে আৰু আছে সেইটো ঔষধে যদি তোৰ কাম নিদিয়ে আৰু এটা নিয়ম আছে সেইটো ঔষধে কাম নিদিয়ে মই গম পালো নিদিব ন আৰু এটা আছে কি তই ধৰ এতিয়া ক'বালৈ গলি দেই গলি তোৰ ঘৰলৈ অহা ৰাতি দেৰি হ'ল মোৰ প্ৰায় দেৰি হয় না মোৰ প্ৰায় দেৰি খটাব লাগিব সেইটো খটাব লাগিব তই গধূলি আহিল নাই গধূলি ধৰ ৰাতি আহিলি আহি পেলাই তই তাইক বাহিৰৰ পৰা মাত বোল একো নকৰিবি পোনে আহি পেলাই দৰ্জাখনত এক গোৰ লগাই দৰ্জাখন দুফাল কৰি দে পচন্দ মানে পূৰ্ণহতীয়া গুড় দৰ্জা খোল খাই যোৱা তাৰপৰা তাই লগালগ উঠি আহিব আজি মানুহটো দেখোন মুডটো ভাল নহয় তাৰপিছত তই লগালগ ডাইনিং টেবুলখনলৈ এনেকে চা লগালগ আহি তোক ভাত দি দিব তাত তুমি তেনেকুৱা কোৱা নেকি কৰিবলৈ আছে নে তেনেকুৱা মই এতিয়া মুখ্যমন্ত্ৰী তই এনেই থাকিব পাৰিছ নেকি তাৰপিছত ধৰ এতিয়া আৰু কি কৰিবি সেইটো কিন্তু কাম দিব সেইটো কাম দিব আৰু 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 কি কৰিব পাৰ তেনেকুৱা কি কাম আছে তেনেকুৱা ধৰা মই এতিয়া ধৰা গা পা ধুলো গা পা ধোৱাৰ পিছত মই আকৌ কি কাপোৰবোৰ বিচাৰি নাপাওঁ তই যেনিবা তেলখন নেপালি মই গা মুচিবলৈ তেলখন নাপালি তই তেলখন ইফালে সিফালে চালি ক'ৰবাত বিচাৰি মেলি যেনিবা তই আনলা দিলো চুকত পালিগে পালিগে বুজিছ নাই তই তেলখন আনিলি আনি পেলাই তাইক দেখুৱাই কেঁচিখন লৈ পেলাই দুচিয়া কৰি পেলাই দলিয়াই দিলো পালে তাই মুখৰ আগত তই পিছদিনাৰ পৰা চাবি তই গা ধুই অহাৰ লগে লগে তোৰ গা ধোৱা মুখৰ আগত তেলখন লৈ এনেকে ৰৈ থাকিবহি সঁচাকে কপি থাকে আমাৰজনী এতিয়া তোমাৰ তেনেকুৱা মানে কপি থাকে নেকি কপি থাকে তুমি সেইকেইটা ইউজ কৰিছা মানে এই ইনজেকশ্যন কেইটা দি আছা মানে সঁচাকে দেৱী ধন্য দেই কৃষ্ণ গ'ল কি মই বিয়া পতাই নাই তোমাৰ দাঁত গ'লে যে তলৰ দাঁত দুটা নাইচোন নহয় সেইদিনা সেই মানুহজনীয়ে ৰুটি বনাইছিলে ৰুটি মানে অকমান টান হ'ল তুমি কিন্তু মানুহ আকৌ দেই তুমি মানুহ কিন্তু মই তোমাক মানি লৈছো ৰুটি কেইটা টান হ'ল তুমি সেই টান ৰুটি খাই যে দাঁত কেইটা ভাঙিলা মানুহজনীক তুমি নাখাও বুলি নকলা কেলে নাখাও বুলিয়েতো ক'লো ৰুটি নাখাও বুলি ক'লা ৰুটি নাখাও বুলিয়ে ক'লো তো কি ফটুৱা কথা কোৱা হে কি ফটুৱা তুমি ৰুটি নাখাও বুলি ক'লো ৰুটি যদি নাখালাই তুমি দাঁত কেইটা তোমাৰ কেনেকে ভাগিলে তাইৰ হাতত বেলনা মাৰিডাল আছিলে পানী তই এটা কথা মনত ৰাখিবি তই বিয়া পতাৰ পিছত তই লাগিলে মুখ্যমন্ত্ৰীয়ে হৈ থাক তই ৰাখিলে সিংহই হওক তই কিন্তু সদায় মেকুৰীৰ দৰে চাল চলন